ভালকে দিয়ে এনেকা এইফালে গেন্দ্ৰীয়া নহয়নে কোন তই গুলি গুলিয়ে সঁচা গলি না মিছা গলি সঁচা গুলি হা সঁচা গুলি তোক যে আগতে ইয়াত দেখা নাই মই মিলৰ ভাগিন আসল তোৰহে ভাগিন গম পোৱা গৈছি মুমেকছে ভাগিন কেনেকা হ'ব কিবা ক'লে নাই ঠিকে আছে বুলি কৈছো আচ্ছা কি হ'ল এতিয়া ই কোন মোৰ শেপ বুটিকা চিনাকিটো দিম নেকি নালগে চুটি চুটি নুকুৰবি চিনাকি মানুহটো আপোনাৰ বডিগাৰ্ড I am body filter. স্পেশালি মোৰ কাৰণে ইটো ইয়াক মই মেছেজ কৰি কিনে লৈছো বাহিৰা মাল হয় বন্দুক লোৱা বডিগাৰ্ড দেখিছো বডি বিল্ডাৰ বডিগাৰ্ড দেখিছো প্ৰথম বডিগাৰ্ড দেখিছোৱে মই মানুহ কোন হয় অৰিজিনেল ৰিক্সালা হয় পইচা বহুত পাউতো বেলেগে ডকাইত কৰিব পাৰে সেইকাৰণে মাল এটা বহি ৰাখছো মই গুণ্ডা মই মানে ইলেকশ্যনৰ কামতে লাগি আছো এইকেইদিন হয় নেকি যোনে বেছি এইবাৰ ইলেকশ্যনত কাকনো ছাপোৰ্ট কৰিছা সবকে সহায় কৰিম সবৰে পৰা পইচা লুটিম ইটো কিন্তু বেলেগ ধৰণৰ বিজনেছ দেই তই কিন্তু মালটো ছাপোৰ্ট খাতৰা বস্তু আছা তো এইটোৱে চান্স যিমান পাৰ ইলেকশ্যনৰ টাইমতে পইচা লুটি ল হয় নেকি তই দেখোন বিৰাট ভাল কথা কৈছা কথাটো কৈছা ঠিকে কিন্তু যদি আমি যে খাপলাঙ্গা আৰু ডাংগাটি যে একেলগে ছাপোৰ্ট কৰিছো কিবাকে যদি গম পায় আমাকতো পুৰা স্ত্ৰী মাৰি দিব পইচাটো একদম আলুগুটি এক টাকাও নাপাওঁ কেনেকে গম পাব দিনত খাপলাঙৰ লগত ডাংগাটিৰ লগত তাৰ মানে আপাৰ ডিপাৰ তাৰ উপৰি টেনচন দেখোন আমাৰ লগত আছে টেনচন দাদাটো আছে মই জানোগে সিয়ে মোক এনেকা ড্ৰেছ কৰিব দিছে অলপ টিপ টাপকে থাকবা দিছে মজা মজা এতিয়া শুন প্ৰথমে মোৰ লগত এতিয়া মৰিমাইদৰ ঘৰলৈ বল দুইটা মই মৰিমাইদৰ লগত তহঁতক চিনাকি কৰি দিম হ'ব পাবিয়া পাতাৰ বল মাল ঠিকে থাকবি কোনবাই কিবা কৰিব পাৰে মোক 500 টকাটো হেৰাই গ'ল এতিয়া মোক ক'ৰ পৰা দিম আপোনাক মই জানছো পইচাটো হেৰা নাই তোক 9টা বজাত ৰাতিপুৱা 9টা বজাত দিয়াৰ কথা আছিল এই পইচা তই খাইছা জিএমচি ছাৰ এনেই মিছাতে মোক খোৱা বদনাম নিদিব দেই মই কৈ দিছো কিন্তু মই পইচা খোৱা মানুহ নহয় পইচা নাখালি ক'ত গেল ডাংকাটি বায়ে দিয়া পইচাটো ক'ত গেল হয় নেকি আপুনি যে খাপলাঙৰ পৰা দুনিয়াৰ পইচাবিলাক আনি পেলাই জোতা কিনিছে টুপি কিনিছে মই কিবা কৈছো নেকি এইটো তোৰ বাপেৰে পইচা বাপেৰ ধৰি কথা নকব কিন্তু মই কৈ দিছো এইটো তোৰ বাপেৰে পইচা মই কৈ দিছো বাপেৰ ধৰি কথা নকব আপুনি এইটো খাপলাঙৰ পইচা টেনচন সাৰে দিছি মোক হয় নেকি খাপলাঙৰ কাম কৰিছো সেই কাৰণে মই অলপ চলপ পইচা পাইছো ঠিক আছে মই ড্ৰেছ পিন্ধিছো ঠিক আছে ময়ো ডাংকাটি কাম কৰিছো বাইদেউ পইচা মই খাইছো মোৰ বাপেৰ ধৰি আপুনি কথা নকব কিন্তু তই মোক মাতি নিছিলি না ডাংকাটিৰ লগত গান গাবা তেনেকে নকব তেনেকে নকব কথা তেনেকে নকব হে কেনেকে নকব বুলি কৈছো নহয় মই কচম কলত ধৰিব লাগিব ইয়াত শিল্পী মানুহৰে একো নাই বুলি ভাবছা তই মোৰ কি একো নাই কি কৰিছা মাৰি পেলাম আজি ইটো কোনে গুলি হে চাও হেতেৰে মাৰি পেলাম মই দমকল মাৰা নিচিনা মাৰিছা পানী ওলাব নেকি মাৰি পেলাম দেখোনে কি হৈছে কেছটো পানী ওলাক গাখীৰ ওলাক মাৰি পেলাম কিন্তু মই কি হৈছে কেছটো কেছটো মানে সি পইচা 500 খাইছে ডাংকাটি বায়ে পইচা দিছিল মোক এই পইচাটো সি চুৰকে খাইছে পইচাটো খোৱা নাই ৰে হেৰাই গৈছে পইচাটো একো বুজি পোৱা নাই ইয়াৰ 500 না কাৰ 500 মই কৈছো শুন মানে 500 টকা এটা ডাংকাটি বাই এওক মোক দিবলৈ কৈছে মই দিবলৈ আহিছিলে তেনেতে ৰাস্তাতে ক'তনো পৰিলে মোৰ পকেটৰ পৰা পইচাটো হেৰাই গ'ল হিটোৱে কেছটো হেৰাতে লাগি আছা সেইকাৰণে তহঁতক মানুহ গুৰু থুৰ পাই নৰে সামান্য 500 টকাৰ কাৰণে ইমান কাজিয়া কৰা বেলেগে শুনিলে কি বুলি ক'ব কষ্ট লাগে নেকি মই তাকে কৈ আছো তেৰি ইলেকশ্যন হোৱাই নাই হবু মাল পাম নহয় কিয় লাগি সাততে মিছা মিছি লাজ নালগে নেকি ডাংকাটি মিছলি আই হবু দে তইতো ডাঙৰ মানুহ না তই দেখোন শিল্পী মানুহ তোৰ দেখোন মালে মাল সামান্য 500 টকাতে লাগি আছা তই এইবিলাক ঠকবাজ শিল্পী ভাল শিল্পী নহয় এটো তেৰি কেতেনকে কৈছা শিল্পী মানুহ হবু দে তই কোন হয়টা হবু দে ঠকবাজ কুলি তই তেৰি একো বুজি নাপাই দে বাস জুতা খুলি মাৰিম কিন্তু মাৰি মই নালগে 500 টকাৰ কাৰণে কাজ কৰে না কি হে কোনঠাই গলে মিছা মিছি হা চাও ইগলা মাথা মাৰবা নালাগে এতিয়া যা ডাংকাটি ওচৰত যা দিম নহয় মোৰ পইচা আছে নহয় হ'ব দে তয়ো দাদুলে থাকি গম পাইছা সিও খাতৰা বস্তু মাৰ দিব মালটো ৰাখি কিন্তু যা ঠাণ্ডা হৈছে ন? এডাল। তহঁতে ইমান বিয়া কৰি কাজিয়া কৰি থাকা? 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 তহঁতে ইমান বি
দুই পেক মাল খালি সব ঠিক হৈ যাব যো কালি চাইলম তো একবার হলে তো খুশি হবই মারবি পিছত আজি নহয় ইপাৰ নহয় সিপাৰ ই শালাই চিনি বাটামে ব্যায়াম কৰি কৰি স্বাস্থ্য বেয়া হৈছে তাৰ কল গাখীৰ কিমান কমে ময়ে নষ্ট হৈ গেলো পইচাও গেল মানুহও নষ্ট ময়ে খাব নাপাম ৰ দুটা মক্কেল মাতছো ই দুটা এইবোৰ খাতৰা বুলি শুনা পাইছো মই নিশ্চয় কিবা এটা কৰিব 3 ইঞ্চি থাকলে কিন্তু এই দুটাক ঠাৰ কৰিব নালগে তিনি বাটাম যিহে একেবাৰে মালটা বা হাইব্ৰিড মালটা উপায় নাই এতিয়া কি কৰিম বাৰু হে দেৰি আহি পালি তহঁতে কি হ'ল বে কিয় মাতিছিল ইমান দেৰি কৰিছা তহঁতে তাৰ মানে কথা এটা হ'ল কি এই নকবি দে তহঁতক বুলি কৈছো তাৰ মানে কি হ'ল এই বুন্দা যে বুন্দা তাৰ মানে কি লগত অলপ ফিটিং হৈ আছে তাক অলপ পালিশমেণ্টটো দিব লাগে একেবাৰে সেটআপ কৰি দিম নেকি তেৰি একেবাৰে ওপৰত পঠাব নালগে ইয়াতে কৰিব লাগে তাৰ মানে মই বিয়া পাতিম বুলি পইচা জমা কৰিছিলো ৰিচাৰ্জ চলাই তাৰ মানে সি পইচাটো আনছি মোৰ পে থাৰ লৈ আনছি হাই লৈছে আজি দিম কালি দিম পুৰুখি দিম নিদে নহয় সি কি কৰিব লাগে তাৰ মানে এতিয়া মালটো ল'ব পাৰিলে ভাল আছিল লকৰাটো তেন্তে আমি কৰিম কি কচোন ক তাৰ মানে অলপ তাক ভালকে পালিশমেণ্ট দিব লাগিব মোৰ পইচা পাতি নাই সেইকাৰণে তহঁতক কৈছো মই কি কৰিব লাগিব ক তাৰ মানে মোৰ মতে কিবা আইডিয়া কৰিছো গম পাইছা দে কচোন তাৰ মানে এতিয়া মালটো ইচ্ছে দিব লাগিব না তহঁতে 40 লবি মই 60 লম হে নহব কি কথা ক'ব আহিছ এই তেৰে মোৰহে কাম এইটো এক মিনিট মই এটা কথা কওঁ তই এতিয়া এটা মানুহ আমি দুটা মানুহ না আমি 60 তই 40 পালে হ'ল নহব কেনকে হ'ব মোৰ 40 তহঁতৰ 60 60 40 এই তেৰে নহয় 50 কৰি নাকি হ'ব না হ'ব ৰাজি না হ'ব ওকে টেনচনে নলবি এক কাম কৰ নহলে কালি ৰাতিপুৱাই এটেক একেলগে কাম শুৰু বঢ়িয়া বল 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 বল